Hello everyone, আজি আপোনালোকৰ বাবে ভাতকেৰেলা এটা খুব সোৱাদ লগা ৰেচিপি লৈ আহিছো আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছো আছামিজ কিচেন চেনেললৈ। আপোনালোকে ভাতকেৰেলাৰ ভাজি বা পিটিকা কৰি খাবলৈ নিশ্চয় ভাল পায় আৰু আজিৰ ভাতকেৰেলাৰ ৰেচিপিটো মই এটা নতুন পদ্ধতিত বনাই দেখুৱাইছো। আপোনালোকে যদি আগতে এনেকৈ ভাতকেৰেলা খোৱা নাই, এই ৰেচিপিটো এবাৰ নিশ্চয় বনাই খাই চাব পাৰে। মই ভাবো আপোনালোকে এই ৰেচিপিটো খুবেই ভাল পাব। তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। ভাতকেৰেলাৰ আজিৰ ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই ভাতকেৰেলা 250 গ্ৰাম মান লৈছো। ভাতকেৰেলা কেইটাৰ এতিয়া প্ৰথমতে বাকলিখিনি কাটি গুছাই লম। ভাতকেৰেলাৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি অলপ কম বা বেছিকৈ ল'ব পাৰে। ভাতকেৰেলা কেইটাৰ বাকলিখিনি গুছাই লোৱাৰ পিছত এইখিনি মই এবাৰ সিজাই লম। এয়া চাওক ভাতকেৰেলা কেইটা মই কুকাৰত মাত্ৰ এটা হুইছেল অহালৈ সিজাই লৈছো। এইখিনি কিন্তু খুব বেছিকৈ সিজি যোৱালৈ সিজাই থাকিব নালাগে। আৰু এইখিনি এতিয়া টুকুৰা টুকুৰা কৰি কাটি লম। ভাতকেৰেলা কেইটা দেখিছেনে একেবাৰে কোমল কোমল হৈ আছে। গুটিখিনি একেবাৰে পুৰঠ হোৱা নাই। এইটো সময়ত ভাতকেৰেলা খুব ধুনীয়া কোমল কোমল হৈ থাকে আৰু সেইবাবে খাবলৈও বেছি সোৱাদ লাগে। এয়া ভাতকেৰেলাখিনি মই অলপ মিডিয়াম সাইজত টুকুৰা কৰি কাটি ললো। এইখিনি বেছি সৰু সৰু কৰি কাটিব নালাগে। এতিয়া এটা ডাঙৰ বাটি লৈছো। ইয়াতে এয়া 3 চামুচ মান বেচন দি ললো। এয়া 3 চামুচ কেঁচা পিঠাগুৰি বা চাউলৰ গুড়ি দি লৈছো। আদা নহৰু পেষ্ট আধা চামুচ দিলো। এয়া কাশ্মীৰী জলকীয়া গুড়ি আধা চামুচ দিছো। ধনিয়া গুড়ি আধা চামুচ দিলো। এয়া জালুকৰ গুড়ি আধা চামুচ দিছো আৰু এয়া আধা চামুচ মান গৰম মছলা দিলো। এয়া নিমখ অলপ জোখমতে দি দিছো আৰু লগতে এয়া 4 চামুচ মান টেঙা দৈ দি ললো। ইয়াতে আপোনালোকৰ ওচৰত দৈ নাথাকিলে দৈৰ সলনি অলপ পানী ব্যৱহাৰ কৰিবও পাৰে। আৰু এয়া এটুকুৰা নেমু টেঙা লৈছো। এইখিনি চেপি চেপি ৰসখিনি ইয়াতে দি লম। এতিয়া গুটেখিনি ভালদৰে এবাৰ মিলাই লম। বেচনৰ পিঠাগুৰি এই মিশ্ৰণটো কিন্তু বেছি পনীয়া হ'ব নালাগে। অলপ ডাঠকৈ এইখিনি বনাই ল'ব লাগিব। এয়া চাওক মিশ্ৰণটো মই বনাই ললো। এইখিনি অলপ ডাঠকৈ বনাই লৈছো। এতিয়া সিজাই কাটি লোৱা ভাতকেৰেলাখিনি ইয়াতে দি লম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, ভিডিওটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। বেচনৰ মিশ্ৰণটোত ভাতকেৰেলাৰ টুকুৰাখিনি লাগি ধৰাকৈ ভালকৈ এবাৰ এইখিনি সানি লম। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এতিয়া ভাতকেৰেলাখিনি এইদৰে 10 মিনিট মান সময়ৰ বাবে থৈ দিম। এইফালে পেন এখন গেছত বহুৱাই দিছো। ইয়াতে 3 চামুচ মান তিল দি ললো। এই তিলখিনি অলপ সেমেকা ভাৱটো নোহোৱা হোৱালৈ 2 মিনিট মান ভাজি লম। এইখিনি কম জুইত ভাজিব লাগিব। ইয়াতে আপোনালোকে কলা তিল বা বগা তিল যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে। এয়া আমাৰ তিলখিনি ভজাগৈ মচমচীয়া হৈ আহিছে। গেছটো অফ কৰি দিছো। এইখিনি এতিয়া এবাৰ গুড়ি কৰি লম। এয়া খুন্দনা এটা তিলখিনি মই গুড়ি কৰি ললো। এই তিলখিনি গুড়ি কৰোঁতে কিন্তু খুব বেছি মিহিকৈ গুড়ি কৰি নললেও হ'ব। এই তিলখিনি মই ভাতকেৰেলা ৰেচিপিটোত ব্যৱহাৰ কৰিম। আৰু এতিয়া পেন এখনত এয়া মিঠাতেল অলপ গৰম কৰি লৈছো। বেচন আৰু পিঠাগুড়ি মিশ্ৰণত সানি লোৱা ভাতকেৰেলাৰ টুকুৰাখিনি তেলখিনিত অলপ অলপকৈ দি লম। এইখিনি দিওঁতে অলপ বহলাই দি ল'ব লাগিব। এইখিনি মই এনেকৈ এডোখৰ এডোখৰকৈ দি লৈছো। ভাতকেৰেলাখিনি ভাজিব দিওঁতে গেছৰ জুইটো অলপ কমাই থৈছো। 2 মিনিট মান ভাজি লোৱাৰ পিছত ভাতকেৰেলাখিনি এতিয়া আনটো ফালে উলটাই দি লম। এইখিনি দেখিছেনে এটা ফালে ভজাগৈ অলপ অলপ ৰঙচুৱা হৈ আহিছে। এতিয়া এইখিনি মচমচীয়া হৈ অহালৈ দুইটা ফালে উলটাই দি 4 মিনিট মান ভাজি লম। এয়া চাওক 4 মিনিট মান পিছত ভাতকেৰেলাখিনি ভজাগৈ ধুনীয়া মচমচীয়া হৈ আহিছে। এইখিনি এতিয়া তেলৰ পৰা উঠাই লম। গুটেখিনি ভাতকেৰেলা এইদৰে ভাজি ল'ব লাগিব। এইখিনি মই গুটেখিনি ভাতকেৰেলা ভাজি ললো। পিঠাগুড়ি অলপ বেচনৰ লগত মিলাই লৈ ভাজা বাবে ভাতকেৰেলাখিনি ধুনীয়া মচমচীয়া হৈ থাকে। এতিয়া কেৰাহী এটাত আৰু অলপ মিঠাতেল গৰম কৰি লৈছো। তেলখিনিত এটা শুকান জলকীয়া দি ললো। এয়া 1 চামুচ মিহিকৈ কাটি লোৱা নহৰু দি লৈছো। এইখিনি ভজা হোৱাত এটা বিলাহীৰ পেষ্ট ইয়াতে দি লম। এই বিলাহীৰ পেষ্টখিনি মই মিহিকৈ বনাই লৈছো। এতিয়া বিলাহীখিনি মিলাই আৰু অলপ সময় ভাজি লম। এয়া আমাৰ বিলাহীখিনি ভজা হৈ গৈছে। এইখিনি ভজাগৈ তেলখিনি ওলাই আহিছে। এতিয়া জোখমতে অলপ নিমখ ইয়াতে দি লৈছো। এয়া দুটা ফালি লোৱা কেঁচা জলকীয়া ইয়াতে দি ললো। এইখিনি এবাৰ ভালকৈ মিলাই লম। কেঁচা জলকীয়া আপোনালোকে প্ৰয়োজন অনুসৰি অলপ কম বা বেছিকৈ দি ল'ব পাৰে। এতিয়া আগতে ভাজি গুড়ি কৰি লোৱা তিলখিনি বিলাহীখিনি দি লম। গুটেখিনি এবাৰ মিলাই লৈছো। তিলখিনি দি লোৱাৰ পিছত এইখিনি কিন্তু বেছিকৈ আৰু ভাজি থাকিব নালাগে। এতিয়া আগতে ভাজি লোৱা ভাতকেৰেলাৰ টুকুৰাখিনি ইয়াতে দি লম। বিলাহী আৰু তিলৰ এই মিশ্ৰণটোত ভাতকেৰেলাৰ টুকুৰাখিনি দি এবাৰ ভালকৈ মিলাই লম। ভাতকেৰেলাখিনি কিন্তু আৰু বেছিকৈ ভাজি থাকিব নালাগে। মাত্ৰ এবাৰ মিলাই ল'লে হৈ যাব।
আৰু এই আমাৰ ভাতকেৰেলা ৰেচিপিটো খাবলৈ ৰেডি হৈ গৈছে এইখিনি বনোৱা হৈ গৈছে আপোনালোকেও এনেকৈ এবাৰ ভাতকেৰেলা ৰেচিপিটো বনাই খাই চাব পাৰে ভাতৰ লগত খাবলৈ খুবেই সোৱাদ লগা হয় ভাতকেৰেলা ৰেচিপিটো তেনেহলে আজি ৰেচিপিটো কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো আৰু ভিডিওটো ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহলে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে